অভাৱনীয় হাৰত বৃদ্ধি পাইছে নাৰীজনিত ঘটনা। কি বাছ, কি ৰেল, কি বাটপথ, ক'তোৱে সুৰক্ষিত নহয় আজিৰ নাৰী। তেনে সময়তে শিৱসাগৰত যুৱতী আৰু কিশোৰীয়ে প্ৰদৰ্শন কৰা ভাওনাৰ জৰিয়তে প্ৰেৰণ কৰা হ'ল এক বিশেষ বাৰ্তা। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। মঞ্চস্থ কৰা হৈছে বিপ্ৰ দামোদৰ আখ্যান শীৰ্ষক নাট। নাটকৰ সমূহ চৰিত্ৰ ৰূপায়ণ কৰিছে মহিলাই। হয়, শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিং অঞ্চলৰ পৰিৱেশ এয়া। নিখুঁতভাৱে উপস্থাপন কৰা হৈছে বিপ্ৰ দামোদৰ আখ্যান। দেৱজিৎ চলিহাৰ পৰিচালনাত প্ৰদৰ্শিত এইখনি নাটৰ আছে এক বিশেষ উদ্দেশ্য। গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা। এই ভাওনা আদি অকল পুৰুষকেন্দ্ৰিক হৈ থকা নাই। এতিয়া অসমৰ বিভিন্ন ঠাইত মহিলা ভাওনা প্ৰদৰ্শিত হৈছে আৰু আমাৰ চাৰিঙো এই ক্ষেত্ৰত তাৰ ব্যতিক্ৰম নহয়। আমাৰ চাৰিঙৰ নাটক ভাল পোৱা ল'ৰা ছোৱালীৰ উদ্যোগত আজি অনুষ্ঠিত হ'ব বিপ্ৰ দামোদৰৰ আখ্যান দন্তপগ্ৰৰ মুক্তিলাভ। আৰু আমি আশা ৰাখিছোঁ এই ভাওনা চাই দৰ্শক আপ্লুত হ'ব। অসমৰ ৰাইজে এটা কথা বুজি পাব যে মহিলাও যে পুৰুষতকৈ কম নহয়। অভাৱনীয় হাৰত বৃদ্ধি পোৱা নাৰীজনিত সমস্যাৰ ওৰ পেলাবলৈ এনেদৰে চাৰিং খনিকৰ গাঁৱৰ যুৱতীসকলে মঞ্চস্থ কৰে নাট। নাটখনিক লৈ আনন্দিত উদ্যোক্তাও। যিখিনি সময়ত নাৰীক ঘৰৰ ভিতৰত ৰখা হৈছে বা যথেষ্ট আমাৰ সমাজত চলি আছে নাৰী নিৰ্যাতনৰ পৰা আদি কৰি, গতিকে সেইখিনি আমি দূৰ কৰিবৰ কাৰণে চাৰিঙৰ সমূহ ছোৱালী ওলাই আহিছোঁ আৰু আমাৰ আজি ভাওনাখনৰ জৰিয়তে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যাতে সকলো নাৰী একগোট হৈ ওলাই আহি আমাৰ পুৰুষতকৈ যাতে কোনো গুণে নাৰী কম নহয় সেইটো আমি সমাজত দেখাব পাৰিম। মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টিৰাজি এই ভাওনাৰ জৰিয়তেই যুৱতীসকলে প্ৰমাণ কৰিলে আজিৰ নাৰী কোনো ক্ষেত্ৰতেই কম নহয়। পুৰুষৰ সমানেই খোজ দিছে আজিৰ নাৰীয়ে। গৌৰীসাগৰৰ পৰা ৰূপম বৰবৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।